চাপৰৰ ছয়বাৰীত এখন জৰাজীৰ্ণ পথক লৈ আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। আজি ধুবুৰী জিলাৰ চাপৰৰ ছয়বাৰীৰ পৰা বিটিআৰ ঢোলমাৰা চালাকাটি সংযোগে পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা স্বত্তেও কোনো ধৰণৰ কাম তথা মেৰামতি নকৰাৰ প্ৰতিবাদত আজি আদিবাসী ছাত্ৰ সন্থাই শাসনাধীন চৰকাৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে। লগতে পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায়। নহলে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা নেতা পালি নেতাক পহু খেদা দিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৱে। পথছোৱা অতি শীঘ্ৰে পকী কৰি দিবলৈ দাবী জনোৱা দেখা যায়। চাপৰাৰ পৰা আমানুৰ ইছলামৰ ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট। ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ ছয়বাৰীটো আমাৰ ঢলমাৰা ৰাস্তাৰ কাৰণে আজি পদক্ষেপ লৈছে, বনাব লাগে। হয়, বহুত মানে এইটো জঘন্য এটা খাৰাপ হৈছে। তো আমি আজি এই ৰাস্তাৰ যোগেদি আমি কোকৰাঝাৰ কো চালাকাটি কো বাসুগাঁও কো ছয়বাৰীৰ পৰা আমি মেইন পথ বুলি এইটো ধৰিব পাৰোঁ। আৰু তাত এটা আমাৰ ঢলমাৰা এৰিয়াত আমাৰ এটা তাত PSC চেণ্টাৰ ভাল এটা হস্পিটেল আছে। আমাৰ বাগানৰ পৰা আমাৰ চাহ শ্ৰমিকবিলাকৰ মানে মেটাৰ্নিটি বা ডেলিভাৰী পেচেণ্টবিলাক লৈ যাওঁ, তেতিয়া ৰাস্তাতে মানে আজি মানে জন্ম দিবা বাধ্য হৈ যায় ৰাস্তাৰ মানে এনেকুৱা খাৰাপৰ কাৰণে। তো আমি চৰকাৰক মানে অনুৰোধ বা চকিয়াই দিওঁ যাতে বিজেপি চৰকাৰে অতি সোনকালে আমাৰ এই ছয়বাৰী ঢলমাৰাটো ৰাস্তাটো যাতে সোনকালে বনায়। আৰু আমাৰ অশোক কুমাৰ সিংঘি ডাঙৰীয়াই আগন্তুক দিনত 5 বছৰ মানে হৈ গ'ল, তেতিয়ালৈকে তেওঁ নবনালে। তো বৰ্তমান আমাৰ MLA শামছুল হুদা ছাৰ আছে, কিন্তু আজিলৈ তেওঁ এটা ভৰি খোজ দিয়া নাই। তাৰ কাৰণে আমি ছয়বাৰী ৰাইজে ক্ষোভিত আৰু খুব দুখিত আছোঁ। তো অতি শীঘ্ৰে আমাৰ এই পদ কাৰণে ব্যৱস্থা কৰিব লাগে, অন্যথা আমি বিজেপি চৰকাৰ মানে আমি হুকিয়াই দিওঁ যাতে আমি নহ'লে আমি 24ৰ ইলেকশ্যনত আমি সোমাব নিদিম বুলি আমি এই মিডিয়াৰ যোগেদি আমি হুকিয়াই দিওঁ। এইটো কোন সমষ্টি আৰু কোনটো জিপিৰ? এইটো বৰ্তমান আমাৰ 27 নং পূব সমষ্টি হয় আৰু ইয়াত বৰ্তমান MLA আমাৰ শামছুল হুদা ছাৰ আছে। তো আজি আমি শামছুল হুদা ছাৰকো আমি ক'ব বিচাৰোঁ যাতে অতি সোনকালে ব্যৱস্থাটো লয়। কোন গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন? এইটো ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তৰ অন্তৰ্গত। আজি দুখ লাগে, ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়ত 5 বছৰ মানে আঁতৰি গ'ল। আজি সিহঁতৰ মানে দায়িত্ব আছিল এই ৰাস্তাটোৰ কাৰণে। আজি নিজৰ বাগানৰ চাহ শ্ৰমিক হওক, ল'ৰা ছোৱালী স্কুল যায়, তেওঁলোকৰ কাৰণে বিৰাট মানে এটা বৰ্ষাকালত মানে অসুবিধা হয়। তেওঁলোকে এইটো নাভাবিলে যে এই ৰাস্তাটো আমাৰ ৰাস্তা, বাগানৰ ৰাস্তা আৰু এইটো বনাব লাগে বুলি। তো আমি দুখ প্ৰকাশ কৰিছোঁ আমাৰ নিজৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ কাৰণে। তো সিহঁতকো আজিতো তেওঁলোকে আঁতৰি গৈছে যে ক'ব গ'লে আজি সিহঁতৰ ট্ৰাম্প শেষ হ'ল। তো আজি দুখ লগাৰ কাৰণে আজি ক'ব লগা হ'ল বাধ্য। আদিবাসীসকলক কিবা অৱহেলা কৰিছে বুলি আপুনি ভাবেনে? হয়, আমাৰ আদিবাসী এৰিয়া হয়, যিহেতু বাগান হয়, চাহ শ্ৰমিক আছে, আমাৰ আদিবাসী 90% আছোঁ আমি। আমাক চৰকাৰে অৱহেলা কৰিছে বুলি আমি ক'ব পাৰোঁ আৰু বৰ্তমান কৰিও আছে। তো আমি তাৰ কাৰণে অতি খুব মানে হৈছোঁ। আৰু বাগান এৰিয়াৰ আদিবাসীবিলাকক বেছি মানে কিবা আমাক মানে নেগলেক্ট কৰি আছে বুলি ক'ব পাৰোঁ। লগতে আমাৰ বাগানৰো মানে এৰিয়া হয়, যিহেতু এইটো চাহ বাগান হয়, এইটো কি কয় আমাৰ মালিক মেনেজাৰৰো দায়িত্ব আছে। এই ৰাস্তাটো হ'ব লাগে, যিহেতু ভাল এটা PSC চেণ্টাৰ আছে, লগতে বাগানৰ হস্পিটেল আছে, তেনেধৰণে ফেচিলিটি নাই হস্পিটেলত। তাৰ কাৰণে আমি যাব লগা হয় ঢলমাৰাত। ঢলমাৰাৰ ৰাস্তাটোৱে ভয়ংকৰ খাৰাপ হৈ আছে। ঠিক আছে।